হাই ফ্ৰেণ্ডছ, স্বপ্নাছ ক্ৰিয়েশ্যন এণ্ড ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ভাবিলোঁ আজি মোৰ হাতৰ কাম অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তেনেহ'লে ব'লকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। নতুনকৈ কাপোৰ এযোৰ বনাবলৈ আৰম্ভ কৰিছোঁ। এযোৰ আৰু আনযোৰ এযোৰ। সম্পূৰ্ণ ভিডিঅ' অতি সোনকালে আহি আছে। ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। আৰু এইটো হৈছে মোৰ পিলো কভাৰ। এইটো আন এটা ফেব্ৰিক পিলো কভাৰ। এইখিনি মোৰ ফটোহে আছিলে, মোৰ লগত ওচৰত ভিডিঅ' নাছিলে, তো মই ফটোৱে আপোনালোকক আপলোড কৰি দেখাইছোঁ। এইখিনি মোৰ গাৰু কভাৰখিনি। এয়া আৰু এযোৰ আছিলে মেখেলা চাদৰ। আনযোৰ মেখেলা চাদৰ মই ফেব্ৰিক কৰিছিলোঁ। আৰু এইযোৰ হৈছে ফেব্ৰিক মেখেলা চাদৰে অৰ্ডাৰ আছিলে। আৰু এইটো হৈছে স্ক্ৰীণ পেইণ্টিং মেখেলা চাদৰ আছিলে এইকেইযোৰ মোৰ। এইকেইযোৰ কটনত কৰা আছিলে আৰু এযোৰ আছিলে ব্লু কালাৰ কটনত। আৰু এইকেইযোৰ আছিলে হেণ্ডমেড মিক্স পাটত স্ক্ৰীণ পেইণ্টিং হয়। এইকেইযোৰ আন কেইযোৰমান স্ক্ৰীণ পেইণ্টিং যোৰা হয়। আৰু এইযোৰ মই আপোনালোকৰ মিক্স পাতেই হয়, মই লেচ লগাইছিলোঁ। আৰু এইটো হৈছে মোৰ হেণ্ড এম্ব্ৰইডাৰী মেখেলা আছিলে এইখন। আৰু এইখন হৈছে মোৰ কৰ্চ চিলাই কৰা টেবুল ক্লথ। আশা ৰাখিলোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে। ধন্যবাদ।